এইটো হৈছে আমাৰ কেম্প এটা সৰুকৈ হাই গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল নতুন এটা ভিডিঅ' আপোনালোকক সকলোকে স্বাগত জনাইছোঁ মই আছোঁ ঘৰত আৰু মানে মন বৰষুণ দিছে ৰাতিপুৱাৰ পৰা বৰষুণ ভাবিছোঁ কি আজি এটা বেলেগ ভ্লগ এটা বনাওঁ এতিয়া কালিৰ লগত গৈ আছোঁ আৰু এইফালে কি ধুনীয়া ভিউ চাওক পাহাৰত গোটেই মেঘে ঢাকি ৰাখিছে মই এইফালে ছাতি লৈ ওলাই আহিছোঁ আৰু এইফালে ৰাস্তাৰ অৱস্থা চাওক ইটা পাৰিব লগা হৈ গৈছে ৰাস্তাত ইফালে গোটেই ৰাস্তা বেয়া হৈছে গোটেই গাড়ী আহি গোটেই ৰাস্তা বেয়া কৰি দিছে ইফালে গাঁৱত আৰু মানে এতিয়া নাংনিকেও মোৰ লগত যাব নানিকৰ ৰখোঁ এইটো হৈছে নানিকৰ ঘৰ এইটো হৈছে এটা মানে মোবাইল থোৱা বাকচ বুলি ক'ব পৰা যায় যদি আপোনাৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় ইয়াৰ তলত ভৰাই দিলে ৱাটাৰপ্ৰুফ হৈ যাব আৰু লগতে এইটো ট্ৰাইপড আৰু এইফালে মোৰ ছাতি তাৰপিছত এতিয়া নাংনিকে কিবাকিবি ল'ব গৈছে কিবাকিবি তাতে প্লেন কৰা হৈছেতো তো আপোনালোকক কোৱাই হয় আমি ক'ত গৈ আছোঁ তো আমি গৈছোঁ পাহাৰৰ ফালে আৰু পাহাৰত যাই আমি গা ধুম মানে এইফালে বৰষুণৰ বতৰ আৰু এইফালে আমি যাই গা ধুম মানে বহুত ঠাণ্ডা লাগিব তো আজি জ্বৰো হ'ব পাৰে কিয় হ'ব পাৰে তো চাই থাকক আৰু বৰষুণটো যিমান পৰা ডাঙৰে হৈ আছে আমাৰ এইফালে নাংনিকে আহি গ'ল কি লৈছ কটাৰী লৈছোঁ আৰু কাজি টেঙা লৈছোঁ তো মানে আজি ভ্লগটো অলপ বেলেগ হ'ব তো মোৰ তাতো মানে জেপত মানে নিমখ চিমখ আছে তো আমি দুজনে গৈ আছোঁ এতিয়া এবাৰ ৰাস্তা চাওক না আমাৰ ৰাস্তা এয়া আমাৰ ৰাস্তা গোটেই নদী হৈছে পিছত মানে পুৰা গেম খেলি আছে তো সিহঁতে গমেই নাপালে আমি মজাকে মানে মনে যাই ভিডিঅ' কৰি আহিলোঁ আৰু এইটো ক্লিপটো মই ইয়াতে দি দিম এই ৰাস্তা দি আমি গৈছোঁ আমাৰ এইফালে চব ৰাস্তা বেয়া আৰু লগতে এইফালে তামোল গছ চবফালে তামোল দেখিব ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ আৰু আমি ইয়াতে এইটো দেখিছে না আপোনালোকে এইটো পানীত আমি যি পাওঁ এইবোৰ আমি চব খাম ইয়াতে আৰু লগতে আমাৰ এইফালে পিছফালে ৱাটাৰফল টিকলো মিকিলো আৰু ইয়াতে আমাৰ কেম্প এটা বনাম আমি এই কেম্প এটা বনাব লাগিব তাৰ লগতে আমি এইবোৰ কিবাকিবি কাটিব লাগিব জাবৰবোৰ আৰু লগতে এইফালে নাংনিকে কটাৰী লৈ আহিছে ইয়াত দেখিছে ফাইনেলি আমাৰ কাম এতিয়া ষ্টাৰ্ট চলো কেম্প বনাবৰ কাৰণে এটা বাঁহ ইফালে পৰা ইফালে লৈ চলো বাঁহটো কাটি আনো আগতে এতিয়া নাংনিকে আহিব ভালকৈ আহিবা ভালকৈ তো ইয়াতে আমি বহুত কেঁকুৰা পাম ইয়াতে আমি খান্দিব লাগিব তো আমাৰ বাঁহ কাটা হৈ গ'ল আৰু এতিয়া আমি যাই তলত কেম্প বনাব লাগিব তাৰপিছত কেঁকুৰা বিচাৰিম সেইটো কেঁকুৰা খান্দিবৰ কাৰণে সেইটো বাঁহ এটা লৈ ল'লোঁ চলো সেইফালে আমি এতিয়া যাব লাগিব আৰু জংঘলে আমি পুৰা বৰষুণত ছাৰ্ভাইভ কৰিম আৰু ইয়াতে আমি কি বনাই খাম চলো এইবোৰ ইফালে দুলাই দিছোঁ ভালকৈ তো মই আহি গ'লোঁ এতিয়া আমি তলত তো আমি ইফালে গোটেই বাঁহখিনি নমাই নিলোঁ আৰু এতিয়া আমি কেম্প বনোৱাত আৰম্ভ কৰিম তো ফাইনেলি আমি আমাৰ কেম্প কমপ্লিট কৰিলোঁ এইটো হৈছে আমাৰ কেম্প এটা সৰুকৈ আৰু এইটো জুই জ্বলাবৰ কাৰণে ইয়াতে চাওক শিল জমা কৰি লৈছোঁ এইটো এনেকুৱা হ'ব এইটো নাই বহি দিয়া এবাৰ এইটো হৈছে আমাৰ কেম্প আপোনালোকক বহি এবাৰ দেখাই দিছোঁ এইটো হৈছে আমাৰ কেম্প আৰু ইয়াতে আমি জুই জ্বলাই এইটো ডঙত আমি যি পাওঁ এইটো আমি ইয়াতে পুৰি খাম ৰেডি চলো তো আমি এইটো কেঁকুৰা খান্দিবৰ কাৰণে লৈছোঁ ইয়াতে বহুত কেঁকুৰাৰ গাঁটা আছে ফাইনেলি এটা পাই গ'লোঁ সেইটো চাওক ডাঙৰ আছে এইটো আভি জিন্দাহে তো আমি পাই গ'লোঁ দুটা আৰু আমাক লাগে বেছি নালাগে 8টামান পালে হ'ব আৰু চবফালে বৰষুণ দি আছে আৰু এতিয়া আমি খৰিৰ সন্ধানত আৰু এবাৰ জংঘলত আহিছোঁ আমাক খৰি লাগে গোটেই বৰষুণ গাইছ আমি শুকান খৰি বিচাৰি পালোঁ এতিয়া যে আমি জুই জ্বলাব লাগে জুই জ্বলাই আমি 3টা না 4টা কেঁকুৰা পাইছোঁ সেইটো আমি পুৰি খাম এতিয়া তাৰপাছত আমি গা পা ধুই ওলাই যাম ইয়াৰ পৰা কি বৰষুণ দি আছে অ' ভাই এতিয়া আমি ইয়াতে খৰিখিনি থৈ দিলোঁ আৰু এইফালে নাংনিকে নামি আহি আছে তো ফাইনেলি আমি এইফালে জুই জ্বলাই ল'লোঁ আৰু এতিয়া আমাৰ কেঁকুৰা ৰেডি ক'ত গ'ল এইটো আমাৰ কেঁকুৰা ৰেডি ধোঁঙা ওলাইছে চাওক আমি এতিয়া কেঁকুৰা পুৰি আছোঁ আৰু অলপ পাছত আমি এইফালে গা ধুম এইফালে কেনে লাগছে বহুত ভাল লাগিছে মোৰ আমাৰ এইফালে কেঁকুৰা হৈ আছে আৰু এইটো মোৰ মতে এইটো হৈছে এইটো সিজিছে চাই এটা মানে অলপ সিজি গৈছে সেইটো মানে খাব পৰা যায় মানে এতিয়া
ভেৰি নাইচ নেমু টেঙা দিয়া হ'ব নেমু টেঙা ৱাও কি ৰস খবৰটো দি তো আমাৰ কেঁকুৰা ৰেডি এটা আমি খাবৰ কাৰণে ৰেডি এইটো ৱাও দিছ ইজ কেঁকুৰা নিমখ মানে ফটো ল ডাঙৰটো কি থাকিব নাই তো সঁচাকৈ বহুত টেষ্টি আছিল কেঁকুৰাটো আৰু এতিয়া এইটো আমি কেম্পটো নাভাঙো বাৰু এনেকৈ থাকিব আৰু এইফালে জুই আছে এইফালে নাংনেক আৰু আমি ইয়াতে গা ধুম এতিয়া গা পা ধুই আমি ওলাই যাম আৰু বৰষুণ এতিয়ালৈকে দি আছে তো গাইজ মই গা পা ধুই আহিলোঁ আৰু ইয়াতে মানে মজাকৈ জুই পুহি আছোঁ মজাকৈ জুই পুহি আছোঁ আৰু নানাকৈ গা ধুই আছে সেইটো বহুত ঠাণ্ডা পানীটো আৰু লগতে বৰষুণো দিছে আৰু সেইকাৰণে ইয়াতে জুই পুহি আছোঁ ধুনীয়াকৈ আমি এতিয়া গা পা ধুলোঁ আৰু এইটো কেম্পটো এনেকুৱাই থাকক তাৰপিছত এইফালে জুইটো নুমাব লাগিব তাৰপিছত আমি ধুনীয়াকৈ যাওঁ ইয়াৰ পৰা তো আজি ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰিব যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিৰ কাৰণে ইমানে টাটা বাই বাই